Hey guys, this is Mayam Pranjal from Tiok Jorhat Assam. আপোনালোকে চাই আছে MP Entertainment YouTube channel. Friends, আপোনালোকে কেতিয়াবা নহয় কেতিয়াবা যাদু নিশ্চয় দেখিছে। নাই দেখে ৰিয়েল লাইফতে হওক বা টিভিতে। টুপিৰ পৰা শহাপহু দিয়ে দিয়ে, পানীত খোজ খাই যোৱা, বতাহত উৰি থকা, যিকোনো বস্তু নাইকিয়া কৰি দিয়ে। এইবোৰ আচলতে কিছুমান কমন ট্ৰিক্স যিবোৰ সকলো যাদুকৰে দেখুৱায়। কিন্তু আপোনালোকে কেতিয়াবা ভাবি চাইছেনে এই যাদুবোৰ কেনেদৰে দেখুৱায় বা কেনেদৰে কৰে? আজি মই এনেধৰণৰ 7টা যাদুৰ পিছৰ ৰহস্য দেখুৱাম। তো বলক ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এণ্ড ফ্ৰেণ্ডছ, যদি আপোনালোকে মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই জাদুর নিশা মোর জাদু সোয়া জাদু কর মন ভুলোয়া জাদুর এই জগৎ যিনি যিনি তোমার ভার পোয়া জাদুর এই জগৎ যিনি যিনি ফ্ৰেণ্ডছ, আজি প্ৰথমটো যাদু হৈছে শৰীৰটো দ্বিখণ্ডিত কৰা, মানে শৰীৰটো মাজে মাজে দুফাল কৰি দিয়ে। ফ্ৰেণ্ডছ, বিখ্যাত যাদুকৰ ডেভিড কপাৰফিল্ডৰ বিষয়ে নিশ্চয় শুনিছে। তেওঁ এবাৰ নিজকে দ্বিখণ্ডিত কৰা এটা মেজিক দেখাইছিলে। তেওঁ এখন ডাঙৰ পৃষ্ঠত শুই থাকে, ওপৰৰ পৰা এখন ডাঙৰ চক্ৰ সদৃশ বস্তুৱে তেওঁক দুডখৰ কৰি দিয়ে আৰু তেওঁৰ সহপাঠীসকলে দুই ভাগ বেলেগ বেলেগ কৰিও দেখায়। আচলতে এই মেজিকটো কেনেকৈ কৰিল জানে? এই মেজিকত কেৱল কপাৰফিল্ডেই নাছিল, লগত আৰু এজন ব্যক্তি আছিল যিজনৰ বডিৰ ওপৰ ফাল এখন ফ্ৰেমৰ মাজত ঢাকি ৰাখিছিল আৰু ডেভিড ফিল্ডৰ কঁকালৰ পৰা তলৰ চোৱা আন এখন ফ্ৰেমত ঢাকি ৰাখিছিল। ফ্ৰেম দুটা যেতিয়া ওচৰা-ওচৰিকৈ ৰখা হয় তেতিয়া তাৰ মাজত সামান্য এটা ফাঁক থাকে, যি ফাঁকৰ মাজেৰে সেই বিশাল চক্ৰখন চলাই দিয়া হয়। তাৰ মানে এইটো আছিল এটা ট্ৰিক্স। আমাৰ দ্বিতীয়টো যাদু হৈছে টুপটুপিৰ পৰা পাৰ উলিওৱা। এইবাৰ ব্ৰিটেইন দি গট টেলেণ্টত দেখুওৱা এই ব্যক্তিজনৰ যাদুটো চাওক। মেজিচিয়ানজনে এখন পাখিত জুই লগাই দিছে, জলি জলি সেই পাখিখন পাৰ হৈ গৈছে। কিন্তু তেওঁ এইটো কেনেদৰে কৰিল? যদি আমি ভিডিঅ'টো জুম কৰি চাওঁ, এইখন কোনো পাখি নাছিল, আছিল এখন ফ্লেছ পেপাৰ, যি ফ্লেছ পেপাৰ সকলো যাদুকৰে হাতত থাকে, যিখনত দ্ৰুতগতিত জুই লগাই দিয়ে যাতে দৰ্শকসকলৰ মনোযোগ সেই জুইকুৰাত থাকে আৰু তাৰ মাজতেই মেজিচিয়ানে তেওঁৰ কাম কৰি দিয়ে। আমাৰ এই মেজিচিয়ানেও তাকে কৰিছে। ভালদৰে মন কৰক, তেওঁ এখন হাত অলপ ফুলি আছে। যেতিয়া সেই ফ্লেছ পেপাৰখনত জুই জ্বলি উঠে তেতিয়া তেওঁ বাওঁ হাতৰ পৰা সেই পাৰ চৰাইটো উলিয়াই আনে, যিটো তেওঁ কৰিছিল চকুৰ পলকতে। ফ্ৰেণ্ডছ, আমাৰ তৃতীয়টো যাদু হৈছে অৰ্ধমান। এই ভিডিঅ'টো চাওক, যিজনে তেওঁক দেখিছে ভয় খাই পলাইছে। মানুহজন দুডখৰ হৈ আছে আৰু হাতেৰে এডোখৰ ধৰি আছে আৰু তাৰ পাছত সি খোজকাঢ়ি গৈ আছে। হাউ ইজ দিছ পচিবল? আচলতে সন্মুখৰ পৰা দেখিলেহে দুডখৰ লাগিব, বেলেগ এংগুলৰ পৰা চালে গম পাব সেইটো এটা ড্ৰেছ হয়। ওপৰৰ পৰা কঁকাললৈ এটা ডাঙৰ বহল চাৰ্ট পিন্ধি আছে আৰু কঁকালৰ এই ডখৰ এটা বেলেগ ড্ৰেছ হয়, যিটো কাটি থোৱা যেন লাগিছে। এই ড্ৰেছযোৰ পিন্ধি তেওঁ অলপ বেকা হৈ দিছে আৰু তাকে দেখি মানুহবোৰে ভয় খাই পলাইছে। ফ্ৰেণ্ডছ, এইদৰে আপোনাৰ ওচৰলৈও কোনোবা আহিলে ভয় খাব নেকি? কমেণ্ট বক্সত ক'বচোন। আমাৰ চতুৰ্থটো যাদু হৈছে পানীৰ ওপৰত খোজকাঢ়ি যোৱা। মজা চাওক। বন্ধুসকল, বহু সময়ত আপোনালোকে টিভি অথবা ইউটিউবৰ ভিডিঅ'ত দেখিব পাৰে কোনো ব্যক্তি পানীৰ ওপৰত খোজকাঢ়ি থকা, আৰু আপুনি চিন্তা কৰিব পাৰে কেনেকৈ এইটো পচিবল হয়। ব্যক্তিজনৰ ওচৰত কিবা অচুৰ শক্তি আছে নেকি? এই যাদুৰ আচল ৰহস্য হৈছে ব্যক্তিজনে যি পানীৰ ওপৰত খোজকাঢ়ি আছে তাৰ মাজত আছে এখন প্লাষ্টিকৰ প্লেটফৰ্ম। প্লাষ্টিকৰ এই পাতবোৰ ইমানেই স্বচ্ছ যিবোৰ দেখাত পানীৰ লগত একেবাৰে সদৃশ, আৰু দৰ্শকে ভাবে তেওঁ সঁচাকৈ পানীৰ ওপৰত খোজকাঢ়ি আছে। এই যাদু আৰু ৰিয়েল কৰিবৰ বাবে কিছুমানক ওচৰত সাঁতুৰি থাকিব দিয়া হয় আৰু কেতিয়াবা সেই ফাঁকৰ মাজেৰেই সাঁতুৰি পাৰ হৈ যায়।
আমাৰ 5 নম্বৰ যাদুটো হৈছে কফিৰ পৰা কইন উলিওৱা। কেতিয়াবা আপোনালোকে কফিৰ পৰা কইন উলিওৱা দেখিছে? এই ভিডিঅ'টো দেখিলে যিকোনো মানুহে অবাক হৈ যাব। এইটো কৰাটো তেনেই সহজ। আপুনিও এইটো কৰি আপোনাৰ বন্ধুসকলক চক খুৱাই দিব পাৰে। ইয়াৰ বাবে আপুনি দুটা কাপ ল'ব লাগিব, এটা সৰু আৰু এটা ডাঙৰ। সৰু কাপটোত কইনেৰে ফুল কৰি ৰাখক আৰু ডাঙৰ কাপটোত তলৰ পৰা এনেদৰে এটা ফুটা উলিয়াওক আৰু এডোখৰ কপাহ সদৃশ বস্তু ৰাখক। আৰু তাৰ পাছত সৰু কাপটো ডাঙৰ কাপটোৰ ভিতৰত সুমুৱাই দিয়ক। যেতিয়াই এই যাদুটো দেখাই কফিখিনি দি কইনখিনি ঢাকি ৰাখক আৰু তলৰ যিটো ফুটা আছিল তাৰ জৰিয়তে লাহে লাহে সৰু কাপটো ওপৰলৈ উঠাই আনক। লগে লগে কফিখিনি কাপটো তাৰ ফাকেৰে তললৈ সোমাই যাব আৰু কপাহখিনিহে শুহি ল'ব আৰু কইনখিনি ওলাই পৰিব। আমাৰ 6 নম্বৰ যাদুটো হৈছে শূন্যত বা বতাহত বহি থকা। আহকচোন চাওঁ আহক শূন্যত কেনেকৈ বহিছে। বহু সময়ত আপোনালোকে টিভি অথবা ৰিয়েল লাইফত দেখিব পাৰে কোনো মানুহে বতাহত এনেদৰে বহি থকা। কিন্তু জানেনে এইটো কেনেদৰে সম্ভৱ? এইটো কৰিবলৈ ষ্টীলৰ এখন প্লেট লাগে যিখনত তেওঁ বহিব পাৰে, যিখন কাপোৰে ঢাকি ৰখা হয়। আৰু এইটো কৰিবৰ বাবে ব্যক্তিজনক বহুত কাপোৰৰ প্ৰয়োজন হয়। ফ্ৰেণ্ডছ, আমাৰ 7 নম্বৰটো যাদু হৈছে চামুচ বেকা কৰা। কেনেদৰে চাওঁ আহকচোন। এইটো কৰোঁতে যাদুকৰজনে এনে দেখায় যে তেওঁৰ ওচৰত কিবা ঐশ্বৰিক শক্তিহে আছে, কিন্তু আচলতে সেইটো নহয়। তেওঁ প্ৰথমতে সকলো দৰ্শককে নৰ্মেল কিছুমান চামুচ দেখায়। আচলতে তেওঁৰ ওচৰত এখন বেকা চামুচৰ ফ্ৰেম থাকে, যিখন আগৰ পৰা লুকাই থাকে। গাইজ, কেতিয়াবা আপুনি আপোনালোকৰ বন্ধুসকলক যাদু দেখুৱাই পাইছে নেকি? যদি পাইছে তেন্তে কমেণ্ট কৰি জনাবচোন কি যাদু দেখুৱাইছে। গাইজ, আজিলৈ ইমানেই, আৰু আগলৈ এনেধৰণৰ ভিডিঅ' আনি থাকিম। তেতিয়ালৈ মোক বিদায় দিয়ক। মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাছিলে ছাবস্ক্ৰাইব কৰি ল'ব। লিভ লাইফ উইথ এনভাইৰনমেণ্ট। বাই বাই।